তো আমি এতিয়া গৈ আছোঁ ইনডোৰ ক্লাছলৈ। আমাৰ এতিয়া 8:45 পৰা 1:20 আমাৰ ইনডোৰ ক্লাছ আছে। চ' ইনডোৰ ক্লাছ যাম, তাৰপৰা আহি পিনি আমাৰ আকৌ ড্ৰিল হ'ব। তো এই আমাৰ ল'ৰাবোৰ গৈ আছে ক্লাছলৈ এতিয়া, ইনডোৰ ক্লাছ আছে আমাৰ এতিয়া। পৰিছোঁ এইফালে প্ৰণৱ এবাৰ চাই দিয়া, এইফালে ইনডোৰ ক্লাছ চবেই ফৰ্মেল ড্ৰেছত গৈ আছে। এইফালে আমাৰ ইয়াত এতিয়া ফল ইন হ'ম। তো ইয়াত হৈ আছে আমাৰ ফল ইন ইনডোৰ ক্লাছৰ বাবে। ৰেবত কেনেকুৱা লাগিছে পিটি চিটি কৰি মেলি? কি কওঁতে সুমন সুন্দৰ সুন্দৰ এক্সপিৰিয়েঞ্চ। ফালে বাকীখিনি ইয়াত চবেই ফল ইন হৈ আছে। তো এতিয়া পাইছে 4:30 আৰু আমাৰ এই ল'ৰাখিনি সকলো পিটি যাবলৈ ৰেডি। এইফালে চবেই নিজৰ যোৱাৰ আগত বিচনা চিচনা জাপি লৈছে। আজি মই আপলোড দিম নতুন ভিডিঅ' এটা বহু দিনৰ পাছত। এইফালে সকলোৰে পিটি আছে, কিন্তু মোৰ আজি পিটি নাই। নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজি হৈছে 3 ডিচেম্বৰ আৰু আজি আছে আমাৰ ফুটবল খেল আছে। পিটি আমাৰ নাই, যিহেতু আমাৰ ইয়াত স্পৰ্টছ হৈ আছে। চ' আমাৰ আজি পিটি আছে, ফুটবল আছে। চ' মই এতিয়া ফুটবল খেলিব যাম। এইফালে এইকেইজন পিটিৰ বাবে গৈ আছে। দীপক ইয়াত এতিয়াও আন্ধাৰে হৈ আছে, পোহৰ হোৱাই নাই এতিয়ালৈকে। কিন্তু আমাৰ ফল ইন টাইম আছে 5টাত। চ' এইখিনি এতিয়া যাব পিটিৰ কাৰণে, আৰু বাকী আমি যোনকেইজনৰ ফুটবল আছে সেইকেইজন যাম ফুটবল খেলিবলৈ। এইফালে কেনেকুৱা লাগিছে আজি পিটি নাই? আজি পিটি নাই, ফুটবল আছে, খেলিম আৰু। ফুটবল খেলা আনন্দ নে পিটি নাই কাৰণে আনন্দ? এইখিনি যোৱাৰ বগা পেণ্ট আছে সিহঁতৰ, আজি পিটি আছে আৰু আমাৰ পিটি নাই। আমাৰ ট্ৰেক শ্বুট পেণ্ট পিন্ধি স্কোৱাড 8 আৰু স্কোৱাড 6ৰ আছে আজি। কোনে গোল মাৰিব? আমি জিকিব লাগিব। তো আমি এতিয়া গৈ আছোঁ ফুটবল খেলিবৰ কাৰণে। ইয়াৰ পৰা অলপ দূৰ আছে, অলপ দূৰ যাব লাগিব, 5 মিনিটমান লাগিব। 5 মিনিটমান আমি খোজকাঢ়ি পিনি তাৰ পৰা ফুটবল গ্ৰাউণ্ড পাম, তাত ফুটবল খেলা আছে। চ' আমাৰ আছে স্কোৱাড 6ৰ লগত, বাকী সকলোৰে পিটি আছে, 2টা স্কোৱাডৰ ফুটবল আছে। চ' আপোনালোকক মই দেখাই থাকিম কি হয় ফুটবলত আজি। এইফালে আমাৰ সকলোবিলাক আহি আছে, ঠাণ্ডাত সকলোৱে টুপি চুপি লগাই আহিছে, কাৰো মুখখন খালি ওলোৱা নাই ভালকে। আমাৰ স্কোৱাড 8 জিকিব লাগিব। এইফালে টুপি চুপি গোটেইটো প্ৰফেচনেলৰ নিচিনাই গৈছে আৰু। এইফালে কাটাৰলৈ উঠি গৈছে। সেইফালে আন্ধাৰে হৈ আছে একদম। ইয়াত আমাৰ ল'ৰাখিনি আহি পিনি সোমাই গ'ল ইনডোৰত, খেল বাহিৰত আছে। এইফালে ৰূপম দা, এইফালে ৰক্তিম। কেনেকুৱা লাগিছে? জিকিম নে আজি? জিকিব লাগিব আমি আজি। সঞ্জীৱ জিকিম নাই? এইফালে চাই আকৌ জিকিম নাই? ভাল খেলিব লাগিব। ভাও জিকিম নাই? কিমান গ'ল? ডজন হিচাপত খাম নে দিম? তো এইফালে আমাৰ ইয়াত হৈ আছে ফটোশ্বুট খেলৰ আগত। এইফালে স্কোৱাড 6, এইখিনি স্কোৱাড 6, এইফালে স্কোৱাড 6 সকলোৱে ফটো মাৰি আছে। তো এইফালে তো এইফালে আমাক দিয়া হৈছে জোতা। এইখিনি কি তোমালোকৰ স্কোৱাডৰ কাৰণে? কেইযোৰ দিছে? চবেই এপাত দিছে নেকি 11টাৰ কাৰণে? তো এইফালে এইটো স্কোৱাড 8, এইটো স্কোৱাড 6। স্কোৱাড 6 এবাৰ এফালে চাই দিয়া গোটেইখিনিয়ে। এইফালে স্কোৱাড 6। চবেই আজি ভালকৈ খেলিবা, কোনো যাতে দুখ নাপায়। ফ্ৰেণ্ডলি মেচ। বাবা জিকিম নাই আজি? আমি জিকিব লাগিব আজি, একদম জান দি দিবা, প্ৰাণ দি দিবা। ট্ৰেইনিং যাওক ভাৰ মে, জিকিব লাগিব গেম।
আমাৰ ল'ৰাখিনি ৰেডি হৈছে এইফালে এটা গাৰ্ড পিন্ধিব নাজানে গাৰ্ডখন পিন্ধাইছে এনেকুৱা মানুহ খেলিব আহিছে আমাৰ স্কুলত গাৰ্ড লগাব নাজানে লগাব নাজানে এইফালে বাকী টিমটোৰ ভিতৰত আছে আমাৰখিনি বাহিৰত পিন্ধিছে মই ফুটবল খেলোঁ এইফালে বুট পাইছে বুট যোৱা কৰি আছেচোন মই বুটছ কৰি আছে মই এযোৰ পিন্ধি খেলিম এইফালে আমাৰ ৰেডি আমাৰ বুট এইবাৰ ইয়াত আমাৰ অলপ প্ৰেক্টিচ কৰি আছে ইয়াত এইফালে বগা জোতা আৰু এইফালে বোকা মাটি চবে বগা জোতা পিন্ধি লৈছে এইফালে আমাৰ সকলোৱে কৰি আছে ৱাৰ্ম আপ মানে এনেই ট্ৰাই কৰি চাইছে শ্বুটিং কৰি চাইছে কেনেকুৱা হৈছে সেইবোৰ চব প্ৰফেচনেল প্লেয়াৰ বুট লৈ আহিছে কিছুমানে বুট ইয়াৰ পৰা দিছে কিন্তু আমাৰ বুট নাই খেল ষ্টাৰ্ট হ'ব এতিয়া খেল ষ্টাৰ্ট হোৱাৰ আগত আমি অলপ ৱাছৰুম গৈ আহিলোঁ জিকিম নাই জিকিম হা 100% জিকিব লাগিব আজি সন্মানৰ কথা আছে চেলেঞ্জ কৰা হৈছে এইফালে মৰ্ণিঙত প্ৰথম খেলিম জিকিম নাই জিকিম আমি উই উইল ট্ৰাই আৱাৰ বেষ্ট আমি জিকিব লাগিব অঁ তুমি হাফত খেলিবা গম পাইছা নাই মিডত तुम मिड में खेलना इसका शॉट पावरफुल है तुम आगे जाओ ना ना डिफेंस में एक चाहिए हाँ डिफेंस में एक चाहिए गोल स्कोर करने से पहले हम लोग को डिफेंस साइड करना पड़ेगा डिफेंस अगर टाइट होगा तो हम लोग स्कोर करेंगे ही करेंगे तुम दो क्या ये मिस करेगा तो कवर करना पड़ेगा आराम से खेलने वाले अभी 10 आदमी चाहिए ना 10 ज्यादा ভয় লাগে ভাই এতিয়া আমাৰ হাফ টাইমৰ পিছত কেনেকুৱা লাগিলে ভাল খেলিছে হেট্ৰিক কৰিছে এইফালে ইও গ'ল দিছে কেনেকুৱা লাগিলে বহুত আচ্ছা লগা হাফ টাইমত 6-0 মই পাইছোঁ আমাৰ হাফ টাইম হ'ল হাফ টাইমত আমাৰ স্ক'ৰ হৈছে 6-0 এইফালে ৰক টিম ডিফেন্সত কেনেকুৱা 6-0 হৈছে যথেষ্ট ভাল খেলিছে অবিনাশৰ ভৰি পৰা গোল বিচাৰোঁ আমি গ'ল দিব লাগিব এইফালে বাকীখিনি প্লেয়াৰ মই খেলিব পৰা নাই এই খেলিবলৈ পাব এই খেলিব কোনোবাই হেৰি হ'লে এইফালে আমাৰ গ'ল কিবাও ভাল খেলিছে যদিও বেছি শ্বট হোৱা নাই দুটা আহিছে এইফালে এইকেইটা ডিফেন্সত যথেষ্ট ভাল খেলিছে ইও স্ক'ৰ কৰিছে এটা ভাল খেলিছে চবে সেইফালে হেট্ৰিক नहीं मिलता है कंसंट्रेट का बेस्ट नहीं जाना अबे कंसंट्रेट का बेस्ट नहीं जाना है और तुम ऐसे मोटी हो जाओगे जाना है अभी सो जाओ তো আমি খেলখন জিকি গ'লোঁ 8-0 আমি খেল জিকি গ'লোঁ 8-0 জিকিলোঁ এয়া আমাৰ গোটেই প্লেয়াৰখিনিয়ে বহুত ভাল খেলিছে এইফালে ফাটি গ'ল খালি ইয়াৰ অলপ মুখত দুখ পালে এইফালে এহেঁতিও বহুত ছাপৰ্ট কৰিছে সাপোর্ট কৰিছো মানে এহেঁতি বহুত ছাপৰ্ট কৰিছে সেইখিনি গোটেইখিনি ভাল খেলিছে হবিনে বহুত কষ্ট কৰিছে বহুত কষ্ট কৰিছে জেমছে কেইটা গ'ল 2 গ'ল 3 গ'ল 3 এইফালে বাকী ডিফেন্সতো ভাল খেলিছে 2 গ'ল মই 2 গ'ল 2 গ'ল কি গ'ল 3-2 এহেঁতি বহুত ভাল খেলিছে গোটেইকেইটাই এইফালে ইও আমাৰ চিনিয়ৰ ডিফেন্সত বহুত ভাল খেলিছে তো আমি এতিয়া এইটো ৰাউণ্ড জিকি গ'লোঁ আমাৰ আকৌ নেক্সট ৰাউণ্ড আমি মানুহ ই বহুত ভাল খেলিছে ডিফেন্সত ইও জানিছো আৰু ৰাইজে কৈছে বলটো নালাগিছে মোৰ ভৰিত কলিতা মেইন মানুহ আমাৰ যথেষ্ট ভাল হ'ল খেল আজি 8-0 হৈছে বাকী আকৌ নেক্সটখন ভাল কৰিব লাগিব যিখিনি টিম আছে ইয়াত তেওঁলোকেও যথেষ্ট ভাল খেলিছে কিন্তু আমাৰ অকণমান লাগ ভাল আছিলে বাবে আমি জিকিলোঁ বাকী এয়া আমাৰ জোতাৰ অৱস্থা ফুটবল খেলি পিনি বগা জোতা এইফালে ৰঙা হৈ গৈছে এইফালে মোজাৰো অৱস্থা নাই চব অৱস্থা নাই এইফালে চবেই এতিয়া ড্ৰেছ চেঞ্জ এইফালে ই খেলিব নাপালে নেক্সটখনত ই খেলিব ভাল খেলিব আজি নাপালে ইমান বাকী এইফালে চবেই নিজৰ নিজৰ ড্ৰেছ তো আমি এতিয়া গৈ আছোঁ ফুটবল খেলি পিনি ৰুমলৈ খেল যথেষ্ট ভাল হ'ল যথেষ্ট ভাল খেলিছে স্কোৱাড 6 আমি যেনে তেনে জিকিব পাৰিলোঁ কি
আমি যেনে তেনে জিকিব পাৰিছোঁ যথেষ্ট ভাল খেলিছে দুৰ্ভাগ্যবশতঃ তেওঁলোকে হাৰিছে কিন্তু যথেষ্ট ভাল খেলিছে যথেষ্ট যথেষ্ট ভাল খেলিছে যথেষ্ট কষ্ট কৰিছে তেওঁলোকেও আৰু তেওঁলোকে স্ক'ৰটো অলপ খেলি মেলি হৈছে বাৰু কিবা এটা আমি অলপ পাতি ল'ম পাতি মেলি স্ক'ৰটো ভালকৈ জনাম কিমান কি হৈছে কিন্তু ভাল খেলিছে চবেই দুই এটাই দুখ পাইছে তেওঁলোকৰ সোনকালে ভাল হৈ যাওক ইনজিঅ'ৰ্ড নহওক চকুৰ লেন্সো খোল খাই পৰিছে লগাই থৈ দিয়া তেওঁলোক সোনকালে ভাল হৈ যাওক যিহেতু আমাৰ গোটেই ট্ৰেইনিংটো বাকী আছে চ' তেওঁলোকে সোনকালে ৰিকভাৰ হৈ যাওক বাকী এবছৰ আকৌ লগতে থাকিব লাগিব চ' আৰু এনেকুৱা খেল হৈ থাকিব আমি আকৌ খেলিয়ে থাকিম চ' সকলোৰে শুভেচ্ছা থাকিল ট্ৰেইনিংখিনি ভালকৈ কৰক চবেই স্কোৱাড 8 আৰু স্কোৱাড 6 একচুৱেলি 8-0 আছিলে স্ক'ৰ